নমস্কাৰ বন্ধুসকল, আহি গ'লো এটা নতুন ভিডিঅ'লৈ। আপোনালোকেতো সকলোৱে ডিম্পু বৰুৱাক চিনি পায়। তেওঁ এজন অসমৰ প্ৰখ্যাত ইউটিউবাৰ হয়। আপোনালোকে জানেনে তেওঁ কিমান ইনকম কৰে? আপোনালোকে হয়তো শুনিলে আচৰিত হ'ব যে তেওঁ এমাহত 40,000 পৰা 50,000 টকা ইনকম কৰে। তেওঁ ইনকম কৰে গুগল এডচেন্সৰ পৰা, অৰ্থাৎ তেওঁ ভিডিঅ'বিলাকৰ আগত যোনবিলাক এডভাৰটাইজ লাগে, সেই প্ৰত্যেকটো এডভাৰটাইজৰ পৰা তেওঁ বহু পৰিমাণে টকা ইনকম কৰে। আজি ডিম্পু বৰুৱাই নিজেই ক'ব প্ৰকৃততে তেওঁ কিমান টকা ইনকম কৰে, আৰু তেওঁ সত্য কথাটো নক'বও পাৰে কিমান টকা ইনকম কৰে। যথেষ্ট পৰিমাণে তেওঁ এটা অনুমান দিব যে তেওঁ কিমান টকা ইনকম কৰে। আমি শুনকচোন, আহক ডিম্পু বৰুৱাৰ ইনকামটো মুখেৰে। বেছি হৈ যায়, হ'লেও ক'ব গ'লে 30,000 মান আহে, 30,000 35,000 মান আহে তো আৰু। বন্ধুসকল দেখিলে যে ডিম্পু বৰুৱাই কিমান টকা ইনকম কৰে। তো আপোনালোকে অনুমান কৰক, তেওঁ সিমানটো 30-35,000 বুলিহে কৈছে, তাতকৈ তেওঁ কিমান বেছি টকা ইনকম কৰিব পাৰে। ধন্যবাদ বন্ধুসকল।